গান্ধাৰী কবি নিৰ্মল প্ৰভা বৰদলৈ। অবিঘ্নিত মই এক দুৰ্গেয় প্ৰতিজ্ঞা, নাৰী মন তথাপি নহওঁ নাৰী। সেই নাৰী মনৰ আকাশে যাৰ ক্ষণে ক্ষণে বৰণ সলায়। প্ৰেমিকা তথাপি নহওঁ প্ৰেমিকা। সেই অৰ্থত অন্ধ স্বামীৰ বাবে দৃষ্টিক যি অৱৰুদ্ধ কৰে। ঢাকি ধৰিছিলোঁ মই সুদীৰ্ঘ বছৰ ব্যাপী মোৰ দুনয়ন দৃষ্টিভ্ৰম নহবৰ বাবে। মই এক অব্যয় বিস্ময়, সাধাৰণ মাতৃত্বৰ পৰা কি যে ব্যতিক্ৰম মই। কুৰুক্ষেত্ৰৰ এই ৰক্তিম তমসাচ্ছন্ন শ্মশানৰ প্ৰান্তৰত থিয় দি চাইছোঁ মই নিজৰ স্বৰূপ। মাতৃ হলো সন্তানৰ, তথাপি নহলো মাতৃ। নিজৰ জীৱন যি আগুৱাই দি অধীৰা বাউলী হৈ কৰে তন্ময় প্ৰাৰ্থনা পুত্ৰৰ কল্যাণৰ বাবে। মইতো নহওঁ মাতৃ, মোৰতো সন্তান নাই। 100 পুত্ৰ কি এক হাঁহি উঠা কথা। 102 স্বপ্নৰ সি যে এক কাল আবিৰ্ভাৱ। সুখৰ স্বপ্নৰ বাবে নিমিলিত কৰোঁতে নয়ন। যাৰ মাতৃত্বৰ অধিকাৰ নাই, দাবী নাই, কেনেকৈ হ'ব পাৰে মাতৃ তেওঁৰ নাম। মাত্ৰ মই ৰাজমাতা, ৰাজবধূ, ৰজাৰ গৃহিণী। হাই মাতৃ কি যে এক প্ৰশান্ত সমাহিত সুবধিৰ বিদ্যুৎ বৰণীয় অৰ্থ। মাতৃ দুটা শব্দ যেন এক সুশীতল গভীৰ সাগৰ। বুকুত যাৰ অনন্ত আকাশ আৰু নিশ্চিত প্ৰত্যয়, য'ত হেজাৰ ঢৌৱে পায় যেন পৰম আশ্ৰয়। কত শত অসংখ্যাত ছায়া ভৰা কোটিৰে কোটিৰে ৰুদ্ৰময় একোখনি স্নেহৰ সাম্ৰাজ্যত একছত্ৰী সম্ৰাজ্ঞী ৰূপে মাতৃ অধিষ্ঠিত। য'ত সন্ধিয়া সন্ধিয়া তুলসীৰ তলত কপে মাতৃৰ মৰম। সন্তানৰ শিৰত সৰে স্নেহৰ পাপৰি। আচলৰ প্ৰাচীৰত ঠেকা খাই গুচি যায় বিভীষিকা ভয়। মাতৃৰ মায়াসনা মিঠা মাত, য'ত হয় সন্তানৰ তীক্ষ্ণ বাক যুঁজ। সেইটো ঘৰ হয় মিঠা আকাংক্ষাৰ। মোৰ সেই ঘৰ ক'ত? হায় মই যেন নহলো মাতৃ সেই অৰ্থত। কিন্তু মোৰ এই বেদনাৰ কিটো অৰ্থ আছে। হস্তিনাপুৰৰ মই ৰাজবধূ হোৱাৰ পূৰ্বেই এক পুত্ৰই জৰায়ুত সংগোপনে ললে আহি ঠাই। অজানি সম্ভৱ সেই পুত্ৰ এয়া আছে মোৰেই বুকুত। এক পুত্ৰ, এক আৰু অদ্বিতীয়। ধৰ্ম তাৰ নাম। তেন্তে দুখ কিয়? ঘৰত জ্বলিছে মোৰ 100খন চিতাৰ জুই। 100খন কপালত শ্মশানৰ মহা পুণ্যতা। কিন্তু চিতাৰ কুকুহাই আজি পৰা নাই জ্বলাব ৰিক্ত এই এখনি পথাৰ। শুকান দুচকু মোৰ, তাত মাথো জ্বলি আছে এগছি পোহৰ। অমাৱস্যাৰ গভীৰ নিশাত জ্বলি থকা তৰাটোৰ দৰে। চাৰিও কাষৰ এই ভয়াৱহ অন্ধকাৰ কিদৰে আনিছে নাশি। অন্তঃশীলা এক দুৰ্যৰ পোহৰে এই দৃশ্য
দেখিবৰ বাবে। ধন্যবাদ।